প্ৰতিটো কাহিনীয়ে কিবা এটা কৈ যায়। আহকচোন চাওঁ আজিৰ কাহিনীয়েনো কি কয়। আজিৰ কাহিনী হৈছে এটা সোণৰ মুদ্ৰাত এটা জ্ঞানৰ কথা। এখন ৰাজ্যত এজন বৰ ধনী বেপাৰী আছিল আৰু বেপাৰীজনৰ বেপাৰ বাণিজ্য বহু দূৰ দূৰণি দেশ বিদেশলৈকে আছিল। বেপাৰীজনৰ উদয় নামেৰে এটা বৰ মৰমৰ পুতেক আছিল। বুজিছ পিতাই, মই এবাৰ বিদেশত ভ্ৰমণ কৰি আহোগৈ বুলি ভাবিছোঁ। বোপাইও, তই নেলাগে যাব বিদেশ ভ্ৰমণ কৰিব। মই তোৰ বাবে ইমানবোৰ ধন সম্পত্তি ঘটি থৈছোঁ, সেইবোৰতে তই বৰ সুখত থাকিব পাৰিবি। তই নেলাগে যাব বিদেশ ভ্ৰমণ কৰিবলৈ বোপাই। নাই নাই পিতাই, মই যামেই এবাৰ বিদেশ ভ্ৰমণ কৰিবলৈ। আপুনি মোক নৰখাব। মোৰ এবাৰ বিদেশ ভ্ৰমণ কৰা বৰ হেঁপাহ। আপুনি মোক নৰখাব পিতাই, মই যামেই। অৱশেষত ধনী মানুহজনে পুতেকৰ জেদৰ আগত হাৰ মানিব লগা হ'ল আৰু উদয়ো বিদেশত ফুৰিবলৈ যাবলৈ যা যোগাৰ কৰি ল'লে। উদয়ে বিদেশত ফুৰিবলৈ বুলি বহুতো সোণৰ মুদ্ৰাৰ লগতে 4 টুকুৰা অতি মূল্যৱান ৰঙা মুকুতা ভৰাই ল'লে। বোপাই, বিদেশলৈতো যাবলৈ ওলালি, কিন্তু সাৱধান, বিদেশত মানুহবোৰৰ মন বুজি পাবলৈ বৰ টান। অকণমান সাৱধানে ফুৰা চকা কৰিবি। পিতাই, আপুনি এনেই মিছাতে চিন্তা কৰি মৰিছে। মই জানো নহয় কেনেকুৱা পৰিস্থিতিত ক'ত কেনেকৈ থাকিব লাগে। সেইদিনাখন উদয়ে ঘৰৰ পৰা বিদায় লৈ বিদেশ ভ্ৰমণ কৰিবলৈ ওলাই গ'ল। উদয়ে বিদেশলৈ অকলশৰে ওলাই যোৱা দেখি সেইফালে বাপেকৰ বৰ চিন্তা। বিদেশত অকলে উদয়েনো কি কৰিব কি নকৰিব ইত্যাদি ইত্যাদি। লৈ যোৱা এটা সোণৰ মুদ্ৰাত এটা জ্ঞানৰ কথা লৈ যোৱা। লৈ যোৱা এটা সোণৰ মুদ্ৰাত এটা জ্ঞানৰ কথা লৈ যোৱা। হে বাবা, কি কৈছে আপুনি? এটা সোণৰ মুদ্ৰাত এটা জ্ঞানৰ কথা? অঁ বালক, এটা সোণৰ মুদ্ৰাত এটা জ্ঞানৰ কথা। হয় নেকি বাবা? হ'ব, মই আপোনাক এটা সোণৰ মুদ্ৰা দিম আৰু তাৰ বিনিময়ত আপুনি মোক এটা জ্ঞানৰ কথা কওক বাবা। দিয়া বালক দিয়া, এটা সোণৰ মুদ্ৰা দিয়া আৰু এটা জ্ঞানৰ কথা লৈ যোৱা। ৰ'ব বাবা, মই এতিয়াই দিছোঁ আপোনাক এটা সোণৰ মুদ্ৰা। এইয়া বাবা, এইয়া লওক এটা সোণৰ মুদ্ৰা আৰু মোক এটা জ্ঞানৰ কথা কওক বাবা। মনত ৰাখিবা বালক, অচিন ঠাইত কিবা এটা খোৱাৰ আগতে ভালকৈ নিৰীক্ষণ কৰিহে খাব লাগে। হ'ব বাবা, মই এই কথা নিশ্চয়কৈ মনত ৰাখিম। আৰু বাবা, মোক আৰু এটা কিবা জ্ঞানৰ কথা কওক। মই আপোনাক আৰু এটা সোণৰ মুদ্ৰা দিছোঁ। মনত ৰাখিবা বালক, কোনো অচিন ঠাইত হোৱাৰ আগতে ভালকৈ বিচনাখন জাৰি জোকাৰিহে শুব লাগে। হ'ব বাবা, মই এইষাৰ কথাও নিশ্চয়কৈ মনত ৰাখিম। বাবা, মোক আৰু এষাৰ কিবা জ্ঞানৰ কথা কওক আৰু লওক এয়া এটা সোণৰ মুদ্ৰা দিছোঁ। বুজিছা বালক, এইষাৰ কথা সদায়ে মনত ৰাখিবা যে বিপদৰ বন্ধুহে প্ৰকৃত বন্ধু। তাক তুমি কেতিয়াও অৱহেলা নকৰিবা। বিপদৰ বন্ধুক সদায় কাষতে ৰাখিবা। ধন্যবাদ বাবা, মই আপোনাৰ পৰা লোৱা এই জ্ঞানৰ কথাবোৰ সদায়ে মনত ৰাখিম। আৰু মই এতিয়া যাওঁ বাবা। যোৱা বালক, তোমাৰ ভ্ৰমণ সফল হওক। লৈ যোৱা এটা সোণৰ মুদ্ৰাত এটা জ্ঞানৰ কথা লৈ যোৱা। উদয়ে দিনৰ দিনটো বাট কৰি বাই গৈ এসময়ত এখন অচিন গাঁৱত পালেগৈ। আৰু সেই অচিন গাঁওখন আছিল এখন ঠগৰ গাঁও। অ' ভাই, চাহ সৌফালে চাহ। অঁ ককাই, মানুহজন এইখন গাঁৱলৈ নতুনকৈ আহিছে যেন পাওঁ। হে বল ওচৰলৈ বল। ইচ ইমান দুখে ভাগৰেনো কলৈ গৈ আছ? দেখিছোঁ বৰ দুখে ভাগৰে কষ্টৰে খোজকাঢ়ি আহিছোঁ। বল আমাৰ ঘৰতে পানী দুনি খাই অকণমান আৰাম কৰি ল'বি। ঠাইডোখৰো অচিনাকি আৰু লাহে লাহে বৰ ভাগৰো লাগি আহিছে। আৰু দেখিছোঁ মানুহকেইজনে বৰ একেবাৰে আপোন মানুহৰ নিচিনা কথা কৈছে। মানুহকেইজন নিশ্চয় ভালেই হ'ব। ককাইহঁত, কোনফালে আছেনো আপোনালোকৰ ঘৰটো?
সৌফালে অকণমান গ'লেই পাম আমাৰ ঘৰটো। বলক তেনেহ'লে ককাইহঁত, আপোনালোকক বৰ আপোন আপোন লাগিছে। মই বৰ ভাগৰত আহি আছোঁ। বল। উদয়ে গাঁওখনৰ ঠগবোৰৰ চলাহী কথাত ভুল গৈ সিহঁতৰ ঘৰ পালেগৈ। ঠগীৰাম কেইজনৰ ঘৰখনত দুজনীকৈ ভনীয়েক আছিল আৰু ডাঙৰ ভনীয়েকজনীয়ে ৰমন বিদ্যা জানিছিল। উদয়ৰ বেগতনো কিমান ধন সম্পত্তি আছে তাৰ বিদ্যাই সকলো দেখিছিল। ডাঙৰ ভনী, আমি এজন আলহী আনিছোঁ, ইয়াক ভালকৈ শুশ্ৰূষা কৰ। ডাঙৰ ভনী, বৰ দূৰৰ আলহী, ইয়াক ভালকৈ শুশ্ৰূষা কৰ। কৰিম, ভালকৈয়ে কৰিম। কিন্তু ঠগীৰাম কেইজনৰ সৰু ভনীয়েকে ঠগ বাছ লুণ্ঠন ইত্যাদি মুঠেই ভাল নেপাইছিল। সিহঁত সকলোৰে বিপৰীত আছিল। সেই বিপদত পৰা কোনো ব্যক্তিক সদায় সহায় কৰিব বিচাৰিছিল। ককাইহঁত, তহঁতে কিন্তু আজি বৰ ভাল মানুহ এটাকে লগত লৈ আহিলি দেই। আৰু মই মোৰ বিদ্যাৰে দেখিছোঁ যে সেই মানুহজনৰ লগত 4 টুকুৰা অতি মূল্যৱান ৰঙা মুকুতা আছে, আৰু সেই ৰঙা মুকুতা কেইটুকুৰা কিবা প্ৰকাৰে আমাৰ হাতলৈ আনিবই লাগিব। কিছু সময়ৰ পাছত ঠগীৰাম কেইজনৰ ডাঙৰ ভনীয়েকে উদয়ক খাবলৈ বুলি আহাৰ আনি দিলে। আৰু সেই আহাৰবোৰ উদয়ে ঠিক খাবলৈ লওঁতেই বাটতে লগ পোৱা সেই বাবাজনৰ কথালৈ মনত পৰিল। অচিন ঠাইত কিবা এটা খোৱাৰ আগতে ভালকৈ নিৰীক্ষণ কৰিহে খাব লাগে। বাবাজনৰ কথা মনত পৰাত উদয়ে খাবলৈ তুলি লোৱা মাংস টুকুৰাটো ওচৰতে ৰৈ থকা কুকুৰটোৱে খাবলৈ বুলি দলিয়াই দিলে। কিন্তু কি আচৰিত, কুকুৰটোৱে সেই দলিয়াই দিয়া মাংস টুকুৰা খাই নৌৱেটাওতেই কুকুৰটো তাতেই মৰি থাকিল। কাৰণ সেই আহাৰবোৰত বিষ মিলাই থোৱা আছিল। আপুনি দেখোন এতিয়ালৈকে আহাৰ নাই খোৱা। খাই লওক সোনকালে, ঠাণ্ডা হ'ব নহ'লে। নাই, মোৰ আহাৰ খোৱা বৰ বেছি দেৰি হোৱা নাই, আৰু তেনেকৈ মোৰ ভোকো লগা নাই। খাই লওক আকৌ, আমাক কিবা বেয়া পাইছে নেকি? নাই, মই আপোনালোকক কিয় বেয়া পাম? আপোনালোকে মোক যি শুশ্ৰূষা কৰিব লাগে কৰিছেই। ঠগবোৰৰ ডাঙৰ ভনীয়েকে উদয়ক সেই আহাৰ খাবলৈ বুলি বহু চেষ্টা চলালে, কিন্তু উদয়ে সেই আহাৰ কোনো পধ্যেই নেখালে। ককাইহঁত, মই তেখেতক কোনো পধ্যেই আহাৰ খুৱাবই নোৱাৰিলোঁ। আপোনাৰ চাগে দিনৰ দিনটো আহোঁতে বৰ ভাগৰ লাগিছে। শুই লওক, বিচনা পাৰিয়ে থৈছোঁ। হ'ব, আপোনালোকে মোৰ বাবে ইমানকৈ চিন্তা কৰিব নালাগে, মই শুম। উদয়ে শুবলৈ বুলি সেই বিচনাখনত উঠিবলৈ লওঁতেই সেই বাটতে লগ পোৱা বাবাজনৰ কথা পুনৰ মনত পৰিলে। কোনো অচিন ঠাইত হোৱাৰ আগতে ভালকৈ বিচনাখন জাৰি জোকাৰিহে শুব লাগে। উদয়ে বিচনাত পাৰি থোৱা কাপোৰখন ভালকৈ জোকাৰিবলৈ উঠাওঁতে দেখিলে যে বিচনাৰ তলত জোঙাকৈ ফুল পুতি থোৱা আছে, আৰু দেখিলে যে বিচনাখনো তেনেই সাধাৰণ। কোনোবা ব্যক্তিয়ে বিচনাখনত শুবলৈ উঠাৰ লগে লগে বিচনাখন ভাঙি যাতে সেই ফুলতে খুচি মৰে। তহঁতে মানে মোৰ পৰা কি বিচাৰিছ? খোৱা আহাৰত বিষ, শোৱা বিচনাৰ তলত হুল, তহঁতে মানে মোৰ পৰা বিচাৰিছ কি? বুজিছে, মই সিহঁতৰ দৰে একেবাৰে নহয়। মোৰ ককাইকেইটা হৈছে একোটা ঠগ, আৰু মোৰ বাইদেৱে ৰমন বিদ্যা জানে। আপোনাৰ ওচৰত হেনো মূল্যৱান 4 টুকুৰা ৰঙা মুকুতা আছে। সেইকাৰণে মোৰ ককাইহঁতে আৰু বাইদেৱে আপোনাক মাৰিব বিচাৰি আছে। মই মানে এতিয়াহে বুজিছো কথাটো। আৰু শুনক, আজি ৰাতিয়ে যদি আপোনাৰ পৰা কিবা প্ৰকাৰে মুকুতাকেইটা উলিয়াব নোৱাৰে, তেনেহ'লে কাইলৈ ৰাতিপুৱাই আপোনাক মাৰি পেলাব। আজি ৰাতিটো আপুনি কিবা কৰি সাৱধানে থাকক। কাইলৈ ৰাতিপুৱাই মই আপোনাক পলাই যোৱাৰ ব্যৱস্থা কৰিম, আৰু লগতে ময়ো নাথাকোঁ এই ঠগ প্ৰবঞ্চনাৰে ভৰা ঘৰ এখনত। ময়ো কাইলৈ ক'ৰবালৈ পলাই যামগৈ। শুনিছে, আমাৰ ঘৰত এটা ঘোঁৰা আৰু এটা গাধ আছে। ঘোঁৰাটো ককাইহঁতৰ শুৱনি কোঠাতে থাকে, আৰু গাধটো চোতালত আছে, আৰু আমি সেই গাধটো পিঠিতে পলাব লাগিব। কি কৈছা? গাধটোৰ পিঠিত পলাব লাগিব? সেই গাধটোৰ পিঠিতনো কিমান দূৰ পলাব পাৰিম? সেই কথা আপুনি মোৰ ওপৰতে এৰি দিয়ক। মই আপোনাক সুৰক্ষিতভাৱে পলুৱাই নপঠোৱালৈকে মই আপোনাৰ লগতে থাকিম। কিছু সময়ৰ পাছতেই ৰাতিপুৱা বৰ হ'ল। উদয় আৰু সেই ঠগবোৰৰ সৰু ভনীয়েক দুয়ো পলাই যোৱাৰ পৰিকল্পনা কৰিলে। গাধটো এইটো, আমি ইয়াৰ পিঠিতে পলাব লাগিব এতিয়া। ককাইহঁত, কি চাই আছ তহঁতে? পলাল, সেই ৰঙা মুকুতা লগা মানুহজন পলাল, আমাৰ ঘৰৰ পৰা পলাল। ধৰগৈ, সি বেছি দূৰো যোৱা নাই, সি আমাৰ গাধটোকো লৈ গ'ল। ধৰগৈ তাক। দুটা মানুহৰ মেট মৰা ভাৰত গাধই অৱশেষত খোজকাঢ়িবই নোৱাৰা হ'ল, আৰু আহি এসময়ত এজোপা গছৰ তলতে ৰলহি। আৰু এনেকুৱাতে দেখিবলৈ পালে যে
এটা ঠগে ঘোঁৰাৰ পিঠিত উঠি সিহঁতৰ ফালে বেগাই খেদি আহি আছে। দেখিছে ধৰক ককাই ঘোঁৰা পিঠিত আমাক খেদি আহিছে আৰু মই আপোনাক যেনেকৈ কওঁ আপুনি তেনেকৈ কৰক। এতিয়া আপুনি এই গছজোপাৰ ওপৰলৈ উঠকচোন। যেতিয়া ককাই আহি পাব তেতিয়া মই ককাইকো এই গছজোপাৰ ওপৰলৈ উঠাম আৰু আপুনি সুবিধা বুজি গছৰ পৰা জাপ মাৰি দিব। তাৰ পাছত আমি ককাইৰ ঘোঁৰাটোলৈ ইয়াৰ পৰা পলাই যাম। অঁ হ'ব, মই সেয়াই কৰিম। ক'ত গ'ল সি ক'ত গ'ল? ক'ত গ'ল সি? ককাই সি গাধটোলৈ আহিছে, লগতে মোকো চুচুৰাই লৈ আহিছে। সৌৱা সি আপোনাৰ ঘৰত গছত উঠি আছে। হা? গছৰ ওপৰত উঠি কি তই বাচিম বুলি ভাবিছ? গৈ আছো মই। ঠগিৰামৰ সৰু ভনীয়েকৰ পৰিকল্পনা সফল হ'ল। ঠগিৰামে উদয়ক ধৰিবলৈ বুলি গছৰ ওপৰলৈ উঠোঁতেই উদয়ে গছৰ ওপৰৰ পৰা ঘোঁৰাৰ পিঠিলৈ জাপ দিলে। আৰু ঠিক তেতিয়াই উদয়ৰ বাবাজনৰ তৃতীয়ষা কথা মনত পৰিলে। বিপদত পৰা উদয়ক ঠগবোৰৰ সৰু ভনীয়েকে সহায় কৰাত উদয়ো ঠগবোৰৰ সৰু ভনীয়েকক ঠগ, প্ৰবঞ্চনা, লুণ্ঠনৰ অন্ধকাৰ পৃথিৱীখনৰ পৰা উদ্ধাৰ কৰি তাৰ লগতে লৈ আহিলে। দৰ্শকসকল, আপোনালোকে যদি ভিডিঅ'সমূহ চাই ভাল পাইছে এটাকৈ লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনাৰ আপোনজনলৈও ভিডিঅ'সমূহ শ্বেয়াৰ কৰি দিব। আৰু যদি কোনোবা চেনেললৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। তেতিয়া আহিবলগীয়া নতুন ধুনীয়া ভিডিঅ'সমূহ আগতীয়াকৈ চাবলৈ পাব। তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু এটা অন্য ধুনীয়া ভিডিঅ'ত পুনৰ লগ পোৱা প্ৰতিশ্ৰুতিৰে।